নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশৰ লগতে বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই মাহিলী লাভ কৰিব 1000 টকা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অহা 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে প্ৰদান কৰিব এই ধন। প্ৰতিটো পৰিয়ালৰ মহিলাক এই ধন প্ৰদান কৰিব চৰকাৰে। মহিলাসকলৰ বাবে ডাঙৰ ঘোষণা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ। 21 বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলে এই ধনৰ বাবে আবেদন কৰিব পাৰিব। 2.5 লাখ টকা বাৰ্ষিক উপাৰ্জন কম হোৱা পৰিয়ালৰ বাবে এই আঁচনি। অবিবাহিতা, তৃতীয় লিংগ, বিধৱা মহিলাইও লাভ কৰিব এই ধন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মাটি বাৰী সংক্ৰান্তীয় 7টা ডাঙৰ খবৰ দিলে হিমন্ত চৰকাৰে। মাটি কিনা বেচা কৰিবলৈ ল'ব নালাগে কাৰো অনুমতি। মিছন বসুন্ধৰা 2ৰ পাছত লেণ্ড পাছবুকৰ জৰিয়তে কৰিব পাৰিব মাটি কিনা বেচা। যাব নালাগে কোনো চৰকাৰী কাৰ্যালয়লৈ। হিমন্ত চৰকাৰৰ দিনত লাট মণ্ডলে নাপাব কোনো টকা খোৱাৰ সুযোগ। ইতিমধ্যে 23জনৰ অধিক লাট মণ্ডল হাতেলতে ধৰা পৰিছে। মিছন বসুন্ধৰাৰ সময়ত ৰাতি 1ৰ পৰা 2 বজালৈ চলি থাকিব চক্ৰ বিষয়া কাৰ্যালয়সমূহ। মিছন বসুন্ধৰাৰ আবেদন নিষ্পত্তিৰ প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰা হ'ব। ক্ষেত্ৰ পৰ্যায়ৰ ফটো সংগ্ৰহৰ সময়ত লেনদেন আৰু দুৰ্নীতিমূলক কাৰ্যৰ পৰা বিৰত থাকক। খাজনা দিবলৈ এতিয়াৰে পৰা যাব নালাগে চৰকাৰী কাৰ্যালয়লৈ। অনলাইন যোগে দিব পাৰিব মাটিৰ খাজনা। পঞ্জীয়নৰ বাবে লগ-ইন কৰক sevasetu.assam.gov.in ত। UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিংৰ জৰিয়তে আদায় দিব পাৰিব খাজনা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। কোনো অভিযোগ মতামতৰ বাবে ডাইল কৰক 180034533574 নম্বৰত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আজমল ছুপাৰ 40ত অধ্যয়নৰত শিক্ষাৰ্থীসমূহ অসমৰ নহয় নেকি? হিন্দু মুছলমান সকলোকে আমি অধ্যয়ন কৰাৰ সুবিধা দিছোঁ। মেডিকেল ইঞ্জিনিয়াৰিঙৰ আসন আজমলে লৈ যোৱা নাই। হিন্দু মুছলমান জনগোষ্ঠীয় সকলো লোককে আমি শিক্ষাৰ পোহৰ দিছোঁ। মন্ত্ৰী পীযুষ হাজৰিকাৰ জ্ঞান কম আছে বাবে কিছুমান মন্তব্য কৰে। জ্ঞান লাগে যদি আমাৰ আজমল ছুপাৰ 40ত নাম ভৰ্তি কৰক পীযুষ হাজৰিকাই। মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য।